শ্ৰী আউনীআটী ধৰ্মক্ষেত্ৰ পুণ্যস্থান মহাপ্ৰভু গোবিন্দ হৈ আছে মূৰ্তিমান ধৰ্মক্ষেত্ৰ পুণ্যক্ষেত্ৰ আউনীআটী গুৰু শিষ্যৰ বাহে মিলা প্ৰীতি ভকতিৰ মেলা পাতি কৃষ্ণ নামৰ মালা গাঁঠি প্ৰসাৰ কৰিছে ভাষা সংস্কৃতি প্ৰসাৰ কৰিছে ভাষা সংস্কৃতি জয় গুৰু শংকৰ কৃষ্ণ জয় জয়তে পবিত্ৰ ভাদ মাহৰ শুভ মুহূৰ্তত সকলো সংগীতপ্ৰেমী নামপ্ৰেমী ৰাইজলৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ গোবিন্দ মহাপ্ৰভুৰ নিৰ্মালী শিৰত লৈ পূজ্যপাঠ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীৰ আজ্ঞাধীন হৈ আগশাৰীৰ ধৰ্মানুষ্ঠান শ্ৰী শ্ৰী আউনীআটী ধৰ্মক্ষেত্ৰ পুণ্যস্থান নামাকৰণেৰে এভাগী ভক্তিমূলক গীত আপোনাসবলৈ আমি আগবঢ়াইছোঁ। গীতভাগী মুনিন বৰা অফিচিয়েল নামেৰে মোৰ নতুন ইউটিউব চেনেলত আজি সন্ধ্যা 6 বজাত উপলব্ধ হ'ব। লগতে আজি পৰ্যন্ত যিসমূহ গীত ইতিপূৰ্বে আমি বাণীবন্ধন কৰিছিলোঁ সেই গীতখিনিও এই চেনেলৰ যোগেদি প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিছোঁ। আমি আশা কৰিছোঁ এই গীতভাগীৰ লগতে মোৰ নতুন ইউটিউব চেনেলটিকো সকলোৱে মৰম দিব বুলি আশাবাদী। ধন্যবাদ। জয় গুৰু শংকৰ।